হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই এনেকুৱাখন গাঁৱত গৈ আছোঁ যিখন গাঁৱত তেনেকুৱা কোনো ধৰণৰ লাইনৰ ব্যৱস্থা নাই আৰু তেনেকুৱা লাইনৰ ব্যৱস্থাটো বাদেই দিয়া, নেটৱৰ্কে পোৱা নাযায়। তো আজি তালৈ গৈ আছোঁ, তো আপোনালোকে চাই থাকক ভিডিঅ'টো। হ'ব পাৰে যদিও কাৰেণ্ট নাই ইয়াতে, মেইন যিটো লাইন হয় ন হাই ভল্টেজৰ ওপৰলৈ গুচি গৈছে, কিন্তু তথাপিও লাইনৰ ব্যৱস্থা নাই ইয়াতে। ভিতৰ এখন গাঁও, বেছি ভিতৰত নহয়, আগতে ৰাস্তাবোৰ বেয়া আছিলে কিন্তু এতিয়া অলপ ভাল হৈছে, ৰাস্তাবোৰ পাকি চাব পাৰে। কিন্তু তথাপিও ইয়াতে তেনেকুৱা একো লাইনৰ ব্যৱস্থা নাই। মানুহবিলাকে মানে কি কৰে, চলাৰ চিষ্টেমত মানে তেনেকুৱা কাৰেণ্টবোৰ লৈ আছে। এটা থিয়া পালোঁ, হাতীমূৰা থিয়া বুলি কয়, এইটো কিন্তু বহুত ওখ থিয়া। ভিডিঅ'ত আপোনালোকে যেনে গম নাপাব একো, গিয়াৰ লগাই লোৱা, উঠাই দিয়া, তো বাইকে উঠিব নোখোজে। ভিডিঅ'ত আপোনালোকে ইমান গম নাপাব তেনেকুৱাকৈ, কিন্তু বহুত ওখ আছে। চাব পাৰে, আমি ওপৰত আহিছোঁ। বাইকখনে টানিব পৰা নাই। বাইকখনে টানিব পৰা নাই, একদম বহুত ওখ আছে। তো ইয়াতে হাতীৰ বহুত ভয়, মানে অলপ গধূলি হ'লে হাতী ওলায়। গধূলি বুলি নহয়, একচুৱেলি দিনতো হাতী ওলায়। তো চাব পাৰে চাৰিওফালে পাহাৰ গোটেই, এই পাহাৰৰ মাজে মাজে গৈ আছোঁ আমি। লাইটৰ তেনেকুৱা একো ব্যৱস্থা নাই যে, সেইটো কাৰণে বহুত ভয় লাগে। আন্ধাৰ ৰাস্তাবোৰ, আৰু তেনেকুৱা মানুহ অহা যোৱা নকৰে। আজিকালি মানুহ অহা যোৱা কৰে, আগত তেনেকুৱা নাছিলে এবাৰ, কিন্তু আজিকালি ৰাস্তা ঘাট ভাল হৈছে কাৰণে মানুহবোৰ অহা যোৱা কৰি আছে আজিকালি। তো আমি চাতাৰগাঁও আহি পালোঁ এতিয়া। তো অলপ আগত গ'লে আমি মানুহৰ ঘৰবোৰ পাম। তো এইটো ফালে এটা ৰাস্তা আছে, এইটো ফালে আপোনালোকে গ'লে থিয়া পানী বুলি এটা ৱাটাৰফল আছে, তাত পাব। তো মই যোৱা নাই, তো এদিন নিশ্চয় যাম, আপোনালোক দেখাম। তো চাব পাৰে আপোনালোকে, গোটেই পাহাৰ পাহাৰ পাহাৰ, কোনো নাই, চাৰিওফালে গোটেই পাহাৰ। তো মই আছোঁ আৰু মোৰ লগত আছে মোৰ লগৰ প্ৰণৱ। তো আমি দুইজনে গৈ আছোঁ এতিয়া। তো দেখা পাইছে এইবোৰ চলাৰ লগাই থোৱা আছে এইবিলাক। তো এতিয়া কোনো কাৰেণ্ট তেনেকুৱা নাই কাৰণে মানুহে চলাৰৰ লগতে তেনেকুৱা লাইট জ্বলাই আছে। তো চাব পাৰে, এইখন হ'ল চাতাৰগাঁও প্ৰাথমিক বিদ্যালয়। তো দেখা পাইছে এইবিলাক মানুহৰ ঘৰে ঘৰে চলাৰ লগোৱা আছে। এইবিলাক মানে যিখন ঘৰ চাব চবতে চলাৰ দেখিব আপোনালোকে। এই আহো ৰ, মানে ইয়াতে যিমান ঘৰ আছে প্ৰত্যেকটা ঘৰতে চলাৰ লগোৱা আছে, কাৰণ পাহাৰীয়া জেগা যে অলপ ভয় লাগে ন আন্ধাৰ হৈ থাকিলে। তো চাব পাৰে, এইবিলাক চব চলাৰ লগোৱা আছে। এইবিলাক প্ৰত্যেকটা ঘৰতে চলাৰ লগোৱা আছে ইয়াতে। এই গাঁওখনত আহি মোক এনেকুৱা লাগি আছে যেন মই এখন বেলেগ দুনীয়াত আছোঁ। কাৰণ কিয়, একো তেনেকুৱা একো হাল্লা নাই, গাড়ীৰ শব্দ নাই, অকল চৰাই চিৰিকটিৰ মাত শুনিবলৈ পোৱা যায় ইয়াতে। আৰু তেনেকুৱা একো পলিউশ্যন নাই, ধূলি মাকতি একো নাই, মানে চাই ভাল লাগে। চাৰিওফালে সেউজীয়া সেউজীয়া, চাওকচোন আপোনালোকে, কি ধুনীয়া একদম। আৰু মই এটা কথা বুজি পোৱা নাই, এই গাঁওখনত মানে যিটো মানে মেইন হাই ভল্টেজৰ কাৰেণ্ট ন, সেইটো চাব পাৰে পূৰা ওপৰেৰে এনেকৈ গুচি গৈছে গোটেই। কিন্তু মানুহৰ ঘৰে ঘৰে কাৰেণ্ট কিয় দিয়া নাই সেইটো বুজি পোৱা নাই মই। মানুহতো ইয়াতে এঘৰ দুঘৰ নহয় ন, বহুত ঘৰে মানুহ আছে, কিন্তু প্ৰত্যেকটা ঘৰতে মানে চলাৰ ছিষ্টেম আছে, মানে অকল চলাৰ। কিন্তু কাৰেণ্টৰ ব্যৱস্থা তেনেকুৱা একো হোৱা নাই আজিলৈকে। আজি অত বছৰ মানুহবোৰ ইয়াতে বসবাস কৰি আহিছে, কিন্তু কোনো এটা চৰকাৰে তেনেকুৱা একো ব্যৱস্থা লোৱা নাই। অকল যিবোৰ মানে মেইন হাই ভল্টেজৰ কাৰেণ্টটো দেখিব পাৰিছে আপোনালোকে, সেইটো অকল এইটো ফালে গৈ আছে। কিন্তু কাৰেণ্টৰ ব্যৱস্থা মানুহৰ ঘৰত দিয়া হোৱা নাই এতিয়ালৈকে। কিন্তু ৰাস্তা ঘাটবোৰ ভাল হৈছে বাৰু, সেইটো বাৰু ক'বলগীয়া কথা হয়, কিন্তু কাৰেণ্টৰ ব্যৱস্থা কিয় হোৱা নাই আজিলৈ বুজি পোৱা নাই মই এইটো।